এই সত্যৰঞ্জন বৰা কিয় পাঠান মুভিটো বয়কট কৰিব নোৱাৰিলি? এজাহাৰ দাখিল কৰাৰ পিছতো কাম নহ'ল, এতিয়া আৰু লাগি পৰিছে মুছলমানৰ পিছত, ইছলামৰ বিৰোধিতা আৰম্ভ কৰিল আৰু এতিয়া ইছলামৰ বিৰোধিতা আৰম্ভ কৰিছে আকৌ কুত্তাৰঞ্জনে। কিয় ইছলামৰ বিৰোধিতা নকৰিলে ৰাতি টোপনি নাহে নেকি? ইছলামৰ বিৰোধিতা নকৰিলে ৰাতি টোপনি নাহে নেকি? আৰু পেটৰ ভাতবিলাক হজম নহয়? কি ক'ম আৰু সি আহিলে কিবা এটা কোৱাৰ লগে লগে মিডিয়াত যি বকি থাকিব আৰু আৰম্ভ কৰি দিব। মুছলমানক লৈ যি ইমান কথা ক'ব পাৰে, মুছলমানৰ সমাজকে ঠিকা লৈছে সি, কুত্তাৰঞ্জনে মুছলমানৰ সমাজটোক ঠিকা লৈছে, আকৌ আৰম্ভ কৰিল। এতিয়া পাঠান মুভিটো এজাহাৰ দাখিল কৰি কি কৰিব পাৰিলি নহয়? মুভিলৈ ইমান কিয় লাগি পৰিছিলি? পাঠান চিনেমা মই চাবলৈ নাযাওঁ, কাৰণ মই নহয়, তেওঁলোকৰ ক্ৰাউডটো হৈছে এই যে মানে বাংলাদেশী মিয়া লেবাৰবিলাক যে থাকে, সেইটো কেটেগৰীক তেওঁলোকে টাৰ্গেট কৰিছে। তো বাংলাদেশী মিয়াবিলাক যাব চাবলৈ, এইখিনি বক্স অফিচ হিটো হ'ব পাৰে, ডাঙৰ কথা নহ'ব। আৰু এই 60জন কোন কেটেগৰীৰ মানুহ? মেক্সিমাম চাব এইবিলাক বাংলাদেশী মিয়াবিলাক, এই ৰিক্সা চলাই লেবাৰ কাম কৰে, কিবা কৰে, ডকাইতি কৰে, চুৰ কৰে। পাঠান চিনেমা বাংলাদেশী মুছলিমহে লেবাৰ। অসমতো তেওঁলোকে যাব, অসমত বিশেষকৈ এই বাংলাদেশী মিয়াবিলাকে চাবলৈ যাব। আৰু বেলেগ কাম বন নাই নেকি? আৰু এইফালে কি বুলি কয়, হিলা দত্ত তেওঁ কৈছিল যিবিলাকে পাঠান মুভি চাব তেওঁলোকলে বাংলাদেশী মিয়া হয়, আৰু এই লেবাৰবিলাকে চাব বাংলাদেশী মিয়াসকলে চুৰ ডকাইতিবিলাকে। মুভি এটা চোৱাৰ লগে লগে চুৰ ডকাইতিবিলাক হ'ব পাৰে ন? এতিয়াতো অসমৰ অধিকাংশ লোকে পাঠান মুভি চালে, কিয় এইবিলাকে গোটেই চুৰ ডকাইতে আৰু বাংলাদেশী মিয়া নেকি? কি কথা যে ক'ব পাৰে? আপুনি চাব যাব পাৰে, নাযাব পাৰে, সেইটো বেলেগ কথা। মুভি চাবলৈ গ'লে সি বাংলাদেশী মিয়া আৰু চুৰ ডকাইত, এতিয়া ক'ত কি কেনেকুৱা কথা ক'ব পাৰে? আপোনালোকে পলিটিকেল লিডাৰ হৈ কিনে যি ইচ্ছা তাকে বকিব নেকি? সেনেকুৱা কথা কিয় ক'ব লাগে? বৰ্তমানৰ ৰাজনীতিবিদত বেলেগ কামৰো নাই, হিন্দু আৰু মুছলমান কৰি ৰাজনীতি কৰি আছে। কিয়? দেশৰ বাবে ৰাজনীতি কৰক, দেশৰ উন্নতি হ'ব। মুভি এটাত লৈ ইমান লাগি পৰিছিল নহয়, এতিয়া কি হ'ল? পাঠান মুভি বয়কট হ'ল নেকি? আৰু সত্যৰঞ্জন ফেৱৰাইতে কুত্তাইতো আৰু আৰম্ভ কৰিছে আকৌ, ইছলামৰ বিৰোধিতা কৰিবলৈ ল'লেই আৰু। ইয়াৰ কি বুজি নাপাওঁ, মিডিয়াত আহি যি ইচ্ছা তাকে বকিব পাৰে, একো লাজ বোলা বস্তুটো ইয়াৰ নাই কিজানি। কেইদিনমান আগত আহি কৈছিল মোৰ লাজ বোলা বস্তুটো একেবাৰে নাই। এতিয়া যিসকলে পাঠান মুভি চালে গোটেইকেইটা চুৰ আৰু ডকাইত হ'ল। আৰু মোৰ হিন্দু বন্ধুসকলেতো মোৰ হিন্দু লগৰ বন্ধুবিলাক আছে, সেইবিলাকেতো পাঠান মুভি চাইছে। সেইবিলাক কি বাংলাদেশী মিয়া চুৰ ডকাইত সেইবিলাক নেকি? কথা এটা কওঁতে ইমান অলপ ভাবি চিন্তি কথাবিলাক ক'ব। আমাৰ পাব্লিকক লৈ ইমান খেলি আছে আপোনালোকে নহয়।